আজি আমি হাবুঙলৈ যাব ওলাইছোঁ। তো আহোম ধেমাজিত অৱস্থিত চাউলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হয় এইটো জেগা। তো ঐতিহ্য মন্দিৰ হয়। সেই হিচাপে আজি আমি ফেমিলিৰ সৈতে তালৈ যাব ওলাইছোঁ। আজি অসম বন্ধ হয়। আজি 1 তাৰিখ, সেই হিচাপে ইমান মানুহ তাত নহ'ব চাগে। আৰু যদি বেছি মানুহ নহয় আমি চেষ্টা কৰিম তাত থকা পুৰোহিতবিলাকৰ লগত দুআষাৰ পাতিবলৈ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেখেতসকলৰ লগত কথা পাতি বহুতখিনি কথা আমি জানিব পাৰিম, যিবিলাক কথা আমি নাজানো ভালদৰে। তেখেতসকলে ভালদৰে ক'ব। ডাইৰেক্ট হাবুঙত লগ পাম। মুখ্য গেটখন দেখি গম পাইছে আপোনালোকে আমি ক'ত আছোঁ। এয়া চাই থাকিব, আপোনাৰ ভিডিঅ'টো স্কিপ নকৰিব। দেখিছে নহয় হাবুং এটা ইমান ধুনীয়া পৰিৱেশ। এয়া ধেমাজিৰ পৰা বেছি দূৰ নহয়, প্ৰায় এই আমাৰ টিকলি ব'লা। এয়া আমি হাবুঙত আছোঁহি। ইমান ধুনীয়া লাগে চাৰিওফালে। এয়া মিষ্টাৰ আমাৰ কৈ দিয়ে মানে কিবা এটা কৈ দিয়ে। আমি এইটো ঘৰ গাই ভিতৰ আমি আহিছোঁ হাবুঙলৈ আহিছোঁ। ইমান ধুনীয়া, আপোনালোকে চাব আহিব দেই। কৈ দিয়া চাব আহিব দে। আপোনালোকে ভণ্টি মেহি আহিব। আজি এইটো বন্ধ দিন, আজি অসম বন্ধ আছিলে। আমিও আহিছোঁ। তো সেইটো কাৰণে মানুহ ইমান, আমি ধুনীয়াকৈ ইয়াত বহি এই ককা আইতাহঁতৰ লগত ধুনীয়াকৈ কথা পাতিব পাৰিছোঁ। তো এখেত ইয়াতে পূজা কৰে। আপুনি অলপ ক'ব নেকি হাবুঙৰ বিষয়ে, মন্দিৰটোৰ বিষয়ে? হাবুঙৰ বিষয়ে আমি এতিয়া পুংখানুপুংখকৈ ক'বলৈ অলপমান মুস্কিল হয়, সময়ৰ কথা আছে যে এইখন চাউলুং চুকাফাৰ দ্বিতীয় ৰাজধানী আছিল হাবুং। আচ্ছা। এইখন আমি য'ত থিয় হৈ আছোঁ, এইখন চুকাফা প্ৰাৰ্থনা ঘৰ। তেওঁ যেতিয়া ইয়াতে ৰাজধানী পাতি আছিলে, বাহিৰ খণ্ডতো কোৰ্ট কাছাৰী তেওঁলোকৰ অফিচ আছিলে, কিন্তু এইটো তেওঁ প্ৰাৰ্থনা কৰা ঘৰ। ইয়াতে প্ৰাৰ্থনা কৰি বিশ্বৰ বিভিন্নজনক তেওঁ শক্তিয়ে, তেওঁ যেনেকৈ বিশ্বত এজন নাগৰিক হিচাপে তেওঁ পৰিগণিত হৈ দেশৰ কাৰণে চিনাকি থৈ গ'ল। সেই সূত্ৰে আমি এতিয়া আমাৰ উঠি অহা প্ৰজন্মই তেওঁ বাটেদি আগুৱাব লাগে আৰু তেওঁৰ দৰে সকলো অসমৰ, ভাৰতৰ বা বিভিন্ন আমাৰ বিষয়বাবু চলভ কৰিবৰ কাৰণে তেওঁ আমাক সহায় কৰিব। এতিয়া কথাটো কি হৈছে, প্ৰথমতে আমি চুকাফাৰ প্ৰাৰ্থনা কৰিবলৈ যাওঁতে প্ৰথমতে কৰিছোঁ আমি 3 গুৰু, মচাম মচাই মপলং 3 গুৰু। তাৰপিছত আহিলে মেনাংৰা আৰু জাচিংফা, সৰস্বতী আৰু আই। তাৰপিছত আহিলে হাবুঙৰ দেও, যিজন আমাৰ ভগৱান, খুৰা গড় আল্লাহ নামেৰে নামাকৰণ কৰিব পাৰি। ইয়াতে বিভিন্নজনে বিভিন্নভাৱে সেৱা কৰি তেওঁলোকৰ মনৰ আশা আকাংক্ষা বাস্তৱত ৰূপায়িত হ'বলৈ তেওঁলোকে সক্ষম হৈছে। প্ৰতিপত্নীৰ পৰা আৰম্ভ হৈ প্ৰতিপত্নী মধুৰ মিলন, ল'ৰা ছোৱালী নাই, বৰ বিয়া হোৱা নাই, সৰু বিয়া হোৱা নাই, শিক্ষাত অৱনতি, চাকৰিত খেলি মেলি আছে, এনেকুৱা এশয় আৱৰি সমস্যা এওঁ পাৰ কৰি আছে। এতিয়া আমি সেই সূত্ৰে ক'বলৈ যাওঁতে আমি কৈছোঁ যে এতিয়া আমাৰ অসমৰ বাদে আমি ভাৰতৰ বা থাইলেণ্ড, কাম্বোডিয়া, ভিয়েটনামৰ পৰা আমাৰ ইয়ালৈ প্ৰব্ৰজন কৰিছে। যিহেতু তেওঁলোকে নিশ্চয় ডাঙৰ এটা বিষয়বাব চল্ভ হৈছে, সেইকাৰণে তেওঁ ইয়াত সেৱা কৰিবলৈ তেওঁলোক প্লেনৰদি আহি তেওঁলোকৰ সেৱা ভাগি ধৰিবলৈ সক্ষম হৈছে। থাইলেণ্ডৰ পৰা এতিয়ালৈকে আমাৰ 5বাৰ অহা হৈছে। থাইলেণ্ডৰ মানুহ আমি যিহেতু আমি থাইলেণ্ডবাসী, তাৰ পৰা প্ৰব্ৰজন কৰি আমি এই ঠাইত পাইছোঁহি। সেইকাৰণে থাইলেণ্ডৰ মানুহখিনিয়ে এতিয়া পৰম্পৰা আমি যিটো পৰম্পৰা চলি আছোঁ তেওঁলোকৰ মতে আজিও চলিয়ে আছে, তাহানি চুকাফাৰ দিনৰ পৰা। এতিয়া সেই আমি এটাই মাত্ৰ, আমাৰ অসমৰ ভিতৰত এটাই মাত্ৰ চিন থাকি গ'ল। এতিয়া শিৱসাগৰ দৌল দেৱাল যিবোৰ আছে, এইবোৰত আমাৰ অসমীয়া ভাষা প্ৰচলিত হ'ল, কিন্তু টাই ভাষাটো ম্লান হৈ থাকিল। এতিয়া আমাৰ এটাই মাত্ৰ এই হাবুঙৰ দেওঘৰতে আমাৰ টাই ভাষাটো এতিয়া চলি আছে। এইটোত আৰু বিভিন্নজনে আহিলেও ইয়াত আমাৰ টাই ভাষাটোৰ বাদে অন্যভাগে আমাক চলাবলৈ নিদিয়ে। আমি এতিয়া টাই পৰম্পৰা মতে আমি চলি আছোঁ। ঠিক আছে। হাবুং চাই অহাৰ পাছত বাহিৰত আমি এখেতসকলক লগ পালোঁ। আমাক হাবুঙৰ অৰ্থটো বৰ ধুনীয়াকৈ, মেইন পুৰোহিত, হাবুঙৰ অৰ্থটো বৰ ধুনীয়াকৈ আমাক বুজাই দিলে। আপোনালোকেও যাতে শুনক, আপুনি কৈ দিয়কচোন দাদা অৰ্থটো। পেলাই লওক। হাবুং শব্দটো অৱশ্যে এটা কথা, খুনলুং আৰু খুনলাই 2 ভাই ককাই, আৰু খুনলাই 7 নম্বৰ ল'ৰাই আছিলে চাউলুং চুকাফা, এইফালে আহি দিয়ক মানুহ, চাউলুং চুকাফা। আৰু
সেই চুকাফাই খুনলুং খুনলাইৰ লগত আহি পেলাই য'ত মুংৰি মুংৰাম মুংমাও আজিকালি ম্যানমাৰ সেই জেগাটোতে খুনলুং খুনলাই ক'লে যে ভৈয়াম বৰ জংঘল জেগা আৰু সেই ভৈয়ামলৈ আমি আমাৰ বয়স হৈছে আমি নাযাওঁ কিন্তু তুমি ভৈয়াম যাবই লাগিব বুলি চুকাফাক পঠিয়াই দিলে আৰু চুকাফাক লগত ৯,০০০ সৈন্য সীমান্ত দিছে আৰু ৩জন পুৰোহিত দিছে মচাম মচাই মপলং যাতে বিপদে আপদে মঙ্গল পাতি চাই তোমাক সহায় কৰিব তাৰ কাৰণে এই মচাম মচাই মপলং ৩ পুৰোহিতক পঠিয়াই দিছে আৰু সেই ৩ পুৰোহিতৰ সৈতে চুকাফাই আহি এটা বৰ ওখ পৰ্বতো দেখিছিলে সেই পৰ্বতটোৰ নাম আছিলে দৈকাং পৰ্বত তাতে উঠি চুকাফাই তললৈ চাইছিলে যে কোনফালে গ'লে মই ভৈয়াম পাম কিন্তু কোনোফালে পথ নাছিলে তেতিয়াই চুকাফাই উপায় নাপায় কি কৰিলে এই লগতে যিটো কাই মানে কুকুৰা আনিছিলে সেই কুকুৰাটোকে পণ্ডিতসকলক ঠেলি দিলে যে আপোনালোকে পূজা পাতি এই কাইটো পাতচি কৰি মোক মঙ্গল পাতি চাই পথ নিৰ্দেশনা দিব লাগে আৰু তেতিয়াই পণ্ডিতসকলে পাতচি কৰিলে কাইটো মানে বলি দিলে আৰু বলি দি পূজা পতাৰ কাৰণে পথটো ওলাই পৰিলে আৰু সেই পথে চুকাফাই নামি আহিলে কিন্তু পৰ্বতটোৰ নামটো সলনি হ'ল কেলে হ'ল কাই মানে কুকুৰা পাত মানে বলি দিয়া গতিকে পাতকাই পৰ্বত হ'ল আৰু সেই পাতকাই পৰ্বত পাৰ হৈ চুকাফাই গুচি আহি চুকাফাই শিমলুগুৰিত থাকিলে শিমলুগুৰিৰ পৰা টিপাম পালে টিপামতে 4 বছৰ কাল থাকিলে তাতো পানীটো বেয়া তাত আইৰণযুক্ত আৰু মাটিটো উখৰা মুখৰা সেইকাৰণে চুকাফাই ভাবিলে কোন জেগাত গ'লে ওখ মাটি হ'ব সমতল জেগা হ'ব ক'ত আইৰণমুক্ত পানী আছে সেই জেগা বিচাৰি চুকাফাই আহি সেইডোখৰ জেগাত আৰু ইয়াতে আহি দেখিলে যে যথেষ্ট এডোখৰ বহল আৰু ওখ ঠাই যিডোখৰ বহল আৰু ওখ ঠাই সেইখিনিতে হৈছে আৰু চুকাফাৰ লগত যি 3জন মচাম মচাই মপলং পুৰোহিত আছিলে 3জনৰ এজনৰ মৃত্যু হ'ল তাৰ কাৰণে আহোমৰ এটা নিয়ম আছে মানুহজন মৰিলে তোমালোকে দেখিবাই আৰু এই কালিকা লগা পুখুৰী বুলি যিটো গা ধোৱা পুখুৰী তাক কালিকা লগা পুখুৰী বুলি কৈছে কেলে কৈছে অৰ্থাৎ পুখুৰীটো ফাগুন চ'তত পানীটো শুকাই যায় কাৰণে হাবুং পৰিচালনা সমিতিয়ে পুখুৰীটো খান্দি দিওঁ বুলি 9 দিন 9 বাৰ JCB নিছিলে কোনোদিনে JCBখন চলে নহ'লে কিন্তু গা ধোৱা কালি পুখুৰী বুলি কয় আৰু চুকাফাৰ লগত যি বুঢ়ী এটা বস্তু দিছিলে যে চুমদেউ বিগ্ৰহ ভৈয়াম জংঘল জেগা য'তেই থিতা পিল বা ত'তে এই দেওক তুমি বহুৱাই লৈ পূজা কৰিবা বুলি চুমদেউ বিগ্ৰহ দিছিলে আৰু সেই চুমদেউ বিগ্ৰহ পূজা কৰিবৰ কাৰণে বৰ্তমান তোমালোকে য'ত এতিয়া বৰ্তমান পূজা ভাগ কৰি আহিছা যি মন্দিৰ ভাগ যি চাউচেন ৰেন টাই ভাষাত চাউচেন ৰেন অসমীয়াত মন্দিৰ আৰু সেই চাউচেন ৰেনৰ যিটো ভেটি সেইটো চুকাফাই তোলা সেইটো 1239 খ্ৰীষ্টাব্দত তোলা ভেটি এতিয়া তোলা ভেটি নহয় তাৰ ওপৰতে টাইচ খুৱাই মন্দিৰ ভাগ বনাই দিছে গতিকে চুকাফাই এনেকৈ 4 বছৰ কাল ইয়াতে পূজা কৰি আছিলে তেনেকৈ কৰি থাকোঁতে ব্ৰহ্মপুত্ৰ বানপানী আহি চবতে পানী উঠিলে তেতিয়া চুকাফাই ভাবিলে এইডোখৰ দ জেগা ইয়াতো ৰাজধানী নহ'ব সেই বুলি ভাবিহে চুকাফাই পুনৰ ইয়াৰ পৰা গুচি গ'ল শিৱসাগৰলৈ গৈ চৰাইদেউৰ ৰাজধানী পাতিলেগৈ আৰু এই জেগা অটব্য অৰণ্য হৈ ৰ'ল সেই অটব্য অৰণ্য জেগাখন এজন মানুহে অসমৰ শদিয়া বা ধুবুৰীলৈকে বিচাৰি ফুৰিছিলে যে হাবুং চুকাফাই পতা দ্বিতীয় ৰাজধানী হাবুং ক'ত আছে তেওঁ অসমৰ শদিয়া বা ধুবুৰীলৈকে বিচাৰি ফুৰিছিলে সেইজনে হৈছে মানচাও নগেন হাজৰিকা তেখেতৰ ঘৰ গুৱাহাটী মূলাগাঁও পথত আৰু তেখেতে আহিছিলে ধেমাজিলৈ অতিৰিক্ত উপায়ুক্ত হিচাপে আৰু তেখেতে গম পায় এদিনাখন ইয়াতে আহি এই জেগাখন 1990 চনত পুনৰুদ্ধাৰ কৰিলে আৰু সেই পুনৰুদ্ধাৰ কৰা দিন ধৰি তেওঁৱেই দলঙৰ হলকাত 8 টুকুৰা আনি দিছিলে সেই 8 টুকুৰা আমি স্থানীয় মানুহ যিখিনি বুঢ়াগত কলাকাতা কাইমে সেই মানুহে আমি 8টা খুঁটা পুতি সেই চাউচেন ৰেন অৰ্থাৎ মন্দিৰ ভাগ বনাই ল'লোঁ মন্দিৰ ভাগ বনোৱাৰ পাছত আমাৰ ওচৰৰ গাঁওবিলাকৰ মানুহৰ কিবা এটা অপায় মংগল হ'লে গৰু এটা হ'লে জাল এখনে হ'লে ছবি হ'লে আঁতৰিব লাগিলে আৰু ছবিৰ লগে লগে প্ৰমাণ পায় তেতিয়া প্ৰত্যেকে পূজা দিবৰ কাৰণে ইয়াতে বিচাৰিলে তেতিয়া পূজা কি দিব এজনে ক'লে যে যিদিনাখন লাই খুঁটা পুতিছিলে সেইদিনাখন ৰস দিছিলে আৰু কাই তেজটো দিছিলে পাতচি গৈ গতিকে তাকেই দিব লাগে বুলি ক'লে আৰু সেইমতে দিয়ে দিবৰ কাৰণে পূজা দিবলৈ আহিলে ঠিক পূজা দিবলৈ আহিলে সঁচা কিন্তু ইয়াত এজন পুৰোহিত লাগিব যিজন পুৰোহিত ভুৱালুং তত্ত্বদৰ্শনৰ ৰীতি নীতি টাই ভাষাৰে আশীৰ্বাদ দিব লাগিব তাৰ কাৰণে কোন আছে তেতিয়া এজন আছিলে ইয়াতে দামচাও ধনীৰাম শৰ্মা তেখেতকে দায়িত্ব দিলে আৰু লগতে দুদিনমানৰ পাছতে পূৰ্ণ ফুকনো তেখেতো প্ৰশিক্ষণপ্ৰাপ্ত তেখেতক আনি ইয়াতে বহুৱাই দিলে তেওঁলোকে মন্ত্ৰপাঠ আৰম্ভ কৰিলে আৰু তেতিয়াৰ পৰা পূজা মাংগলিক কৰ্ম চলি গ'ল আৰু সেই সময়তে মই আছিলোঁ এখন ভেঞ্চাৰ এম স্কুলৰ মাষ্টৰ মই 11 বছৰ স্কুল পঢ়াই আছিলোঁ মই ভাষাটো হাইস্কুল জীৱনতে শিকিছিলোঁ সেইকাৰণে হাবুং পৰিচালনা সমিতিয়ে মোক ইয়ালৈ মাতি আনিলে যে আপুনিও ভেঞ্চাৰ স্কুল কৰিব নালাগে ৰাইজ সেৱা কৰক বুলি সেইমতে আহি আজি 32 বছৰ কাল ইয়াতে পুৰোহিত কৰি জীৱন অতিবাহিত কৰিলোঁ কিন্তু এতিয়া আজি এবছৰমান হৈছে দুজনমান পুৰোহিত ইয়াতে বিচাৰি আনিলোঁ কলাকতা এজন বুঢ়া ভকতৰ এজন অনাৰ কাৰণে আমি এসপ্তাহ পাল পাতি ল'লোঁ সেয়েহে এই সপ্তাহটো নাই কাৰণে ইয়াতে বহি থাকিবলৈ সুবিধাটো পাইছোঁ নহ'লে সেইকণো সুবিধা নোপোৱা হৈছে ধন্যবাদ আপুনি ইমান ধুনীয়াকৈ প্ৰশান্ত ফুকন হাবুং পুৰোহিত আপোনাৰ নাম ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ইয়াতে ভিডিঅ'টো সামৰিলোঁ